Hello and hi my dear student, welcome to my YouTube channel MS Classes with Sarji. So student, আজি মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত পাঠ্যপুথি নতুন বিজ্ঞান বিষয় তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান বিষয়ৰ প্ৰথম পাঠটো আমি পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ দিম। তো তোমালোকে এই পাঠটোৰ আগৰ ভিডিঅ'টো যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাতে গৈ তোমালোকে চাব পাৰিবা। বলক আজিৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। তোমালোকৰ এই পাঠটোৰ প্ৰথম প্ৰশ্নটো হৈছে পদাৰ্থ বা বস্তু কাক বোলে? উত্তৰ হ'ব যে চকুৰে দেখা পোৱা, শৰীৰৰ কোনো অংশই চুলে গম পোৱা, নাকেৰে গোন্ধ পোৱা সকলোবোৰকে বস্তু বা পদাৰ্থ বোলে। ২ নম্বৰ প্ৰশ্ন, পদাৰ্থৰ আয়তন কাক বোলে? উত্তৰ হ'ব পদাৰ্থ এটা আগুৰি থকা ঠাইখিনিকে পদাৰ্থৰ আয়তন বোলে। তাৰপিছত ৩ নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক বস্তু কি? ইয়াৰে উত্তৰ হ'ব কি যিবোৰ বস্তু প্ৰকৃতিৰ পৰা লাভ কৰা যায় সেইবোৰ বস্তুৱে হৈছে প্ৰাকৃতিক বস্তু। যেনে আমি প্ৰকৃতিত কি বস্তু পাওঁ? যেনে মাটি, শিল, বালি, গছ আদি। তাৰপিছত ৪ নম্বৰ প্ৰশ্নটো হৈছে যে পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি? উত্তৰ হ'ব পদাৰ্থৰ অৱস্থা ৩টা। ১ নম্বৰ কঠিন অৱস্থা, ২ নম্বৰ জুলীয়া অৱস্থা আৰু ৩ নম্বৰ গেছীয় অৱস্থা। তাৰ পিছৰ প্ৰশ্নটো হৈছে ৫ নম্বৰ কঠিন অৱস্থাত থকা পদাৰ্থ কাক বোলে? উত্তৰ হ'ব যে যিবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আৰু আকৃতি থাকে সেইবোৰ পদাৰ্থকে কঠিন অৱস্থাত থকা পদাৰ্থ বোলে। তাৰ পিছৰ প্ৰশ্ন খ নম্বৰ জুলীয়া অৱস্থাত থকা পদাৰ্থ কাক বোলে? উত্তৰ হ'ব যিবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে কিন্তু নিৰ্দিষ্ট আকৃতি নাথাকে সেইবোৰ পদাৰ্থক জুলীয়া অৱস্থাত থকা পদাৰ্থ বোলে। যেনে ধৰা পানীৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু আকৃতি নাই। যি পাত্ৰতে পানী থোৱা যায় সেই পাত্ৰৰে আকৃতি লয় হয়নে? তাৰপিছত আহিল গেছীয় অৱস্থাত থকা পদাৰ্থ কাক বোলে? গ নম্বৰ প্ৰশ্ন, গেছীয় অৱস্থাত থকা পদাৰ্থ কাক বোলে? উত্তৰ হ'ব যে যিবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি নাথাকে সেইবোৰ পদাৰ্থকে গেছীয় অৱস্থাত থকা পদাৰ্থ বোলে। যেনে ধোঁৱা, পানীৰ ভাপ, বায়ু ইত্যাদি। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে যে কঠিন আৰু জুলীয়া অৱস্থাত থকা পাৰ্থক্যটো হৈছে যে কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি থাকে আৰু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাথাকে। খ নম্বৰ প্ৰশ্ন, জুলীয়া আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি? উত্তৰ হ'ব যে জুলীয়া অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে হয়নে? আমি আগতে পাই আহিছোঁ যে জুলীয়া অৱস্থাত থকা পদাৰ্থবোৰৰ আকৃতি নাই কিন্তু তাৰ নিৰ্দিষ্ট আয়তন আছে। আৰু গেছীয় পদাৰ্থবোৰৰ আয়তন বা আকৃতি নাথাকে। কি হ'ব পাৰ্থক্যটো? যে জুলীয়া অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন নাথাকে। তাৰপিছত ৭ নম্বৰ প্ৰশ্ন, এই প্ৰশ্নটোত সুধিছে যে নিৰ্দিষ্ট আছে পানী, গাখীৰ, তেল, ধোঁৱা, বায়ু, পানীৰ ভাপ এইবোৰ হয়নে? এইবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাথাকে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ৮ নম্বৰ প্ৰশ্নত কি সুধিছে যে পানী কেতিয়া বৰফ হয় আৰু বৰফ কেতিয়া পানী হয়? উত্তৰ কি হ'ব যে পানী অতিপাত ঠাণ্ডা হ'লে বৰফ হয় আৰু তাপ পালে বৰফ গলি পানী হয় হয়নে? যেতিয়া আমি পানী ফ্ৰিজত ভৰাই থৈ দিওঁ কি হৈ যায়? তাত অতি চেঁচা হয়, অতিপাত ঠাণ্ডা হৈ বৰফ হৈ যায়। আকৌ উলিয়াই আনি বাহিৰত থৈ দিলে তাপ পায়, বৰফটো গলি আকৌ পানী হৈ যায় হয়নে? ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে পানী কেতিয়া ভাপ হয় আৰু ভাপ কেতিয়া পানী হয়? উত্তৰ কি হ'ব যে তাপ পালে পানী ভাপ হয়। যেতিয়া আমি পানী গৰম কৰোঁ তেতিয়া ভাপ হৈ পিনে ওপৰলৈ উৰি যায় হয়নে? দেখিছানে তোমালোকে? তাপ পালে পানী ভাপ হয় আৰু ভাপবোৰ যেতিয়া চেঁচা হয় তেতিয়া আকৌ পানী হৈ যায়। মানে বায়ুমণ্ডলৰ ওপৰ ভাগত পানীৰ ভাপবোৰ চেঁচা হয় আকৌ পানী হয়। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে যে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ক নম্বৰ আছে প্ৰাকৃতিক বস্তু নোহোৱাকৈ মানুহে বস্তু সাজিব পাৰে নোৱাৰে? পাৰে নে নোৱাৰে? প্ৰাকৃতিক বস্তু নোহোৱাকৈ মানুহে বস্তু সাজিব নোৱাৰে। তোমালোকে নোৱাৰেৰ তলত ৰাইট চিন দি দিবা, মই ইয়াতে লিখি দিছোঁ। কাৰণ প্ৰাকৃতিক বস্তুবোৰ নোহোৱাকৈ মানুহে কোনো ধৰণৰ বস্তু
টেবুল চকী এইবোৰ সাজিবৰ কাৰণে কাঠ ক'ৰ পৰা পোৱা যায়? গছৰ পৰা। গছ হৈছে প্ৰাকৃতিক বস্তু, সেইকাৰণে কোৱা হয় যে প্ৰাকৃতিক বস্তু নোহোৱাকৈ মানুহে আন বস্তু সাজিব নোৱাৰে। ইয়াৰ পিছত আহিল খ নম্বৰ, পানীৰ ভাপে ঠাই আগুৰে পানীৰ ভাপ হৈছে গেছীয় পদাৰ্থ। গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আয়তন নাথাকে, অৰ্থাৎ পানীৰ ভাপে ঠাই নাগুৰে। গ নম্বৰ প্ৰশ্ন আছে, ধোঁৱাৰ নিৰ্দিষ্ট আয়তন আছে নাই? ধোঁৱাৰ নিৰ্দিষ্ট আয়তন নাই। তাৰপিছত ঘ নম্বৰটো হৈছে, এটা বস্তুৰ আয়তন একে ৰাখি আকৃতি বেলেগ বেলেগ কৰিব পাৰি নে নোৱাৰি? পাৰি। আয়তনটো একে থাকিলে তাৰ আকৃতি বেলেগ কৰিব পাৰি। মানে ধৰা পানীৰ নিৰ্দিষ্ট আয়তন আছে, পানী এইখিনি যদি আমি বাল্টি এটাত থৈ দিওঁ, সেই একেখিনি পানী যদি আমি বেলেগ এটা আকৌ পাত্ৰত থৈ দিওঁ, তাৰ আয়তনটো একে থাকিব, কিন্তু আকৃতি বেলেগ বেলেগ হ'ব, হয়নে? তাৰ পিছৰ প্ৰশ্ন ঙ নম্বৰটো হৈছে যে কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে / নাই। কঠিন অৱস্থাত থকা পদাৰ্থ মানে আমি জানোৱেই, যিবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আৰু আকৃতি আছে সেইবোৰ পদাৰ্থ হৈছে কঠিন পদাৰ্থ। কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে হ'ব। তো ষ্টুডেণ্ট, আজিলৈকে ইমানেই আছিলে। ইয়াৰ পিছৰ ভিডিঅ'ত আকৌ আমি ইয়াৰ পিছৰ পাৰ্ট 2 নম্বৰ চেপ্টাৰটো আমি আলোচনা কৰিম।